মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল মই অনামিকা নতুন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আপোনালোকক যেহেতু আগতে ভিডিঅ'ত কৈছে মই ঘৰত আছোঁ বুলি আৰু এতিয়া সম্ভৱ 12টা মান বাজিলে আমি ভাত পানী খাই আজৰি হ'লো মিজিককো গা পা ধুৱাই খোৱালো এতিয়া মই ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ ঘৰত থকা কেইদিন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কিনো কৰোঁ তেন্তে মই ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকিব ভিডিঅ'টো চাই কেনে পালে শেষত কিন্তু জনাবলৈ নাপাহৰিব তেন্তে আহক মই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এপিনে চাম বোলে চোৱা এফালে চোৱা শুন এফালে চোৱা মই দুপালো চোৱা দুপালো বুলি ক'লে ঠিককৈ চাব কি কৰিছানো তুমি বেবী কেনি গ'ল শুন কোনটো কক সেইটো কক কক দেখিলা নেকি হেল্ল' এভৰিৱান মই বেছিকৈ হুলস্থুল কৰি আছে মই এতিয়া বনাবলৈ লৈছোঁ ম'ম' আপোনালোকক ৰেচিপিটো দেখাম বাৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু মই ইয়াত অলপ মাংস লৈ লৈছোঁ মাংসখিনি ভালদৰে ধুই লৈছোঁ ইয়াত অলপ হাৰ্ডি আৰু অলপ কোমল মাংস লৈ লৈছোঁ আৰু এইখিনি এটা চচ পাতি পানি মই তাতে বইল কৰি ল'ম মাংসখিনি মই দি দিলোঁ ইয়াত আৰু এইখিনি হয় মানে মই আটাখিনি মঠি ল'ম মই আপোনালোকে আটা ব্যৱহাৰ কৰিছোঁ আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰিব মই আটা ব্যৱহাৰ কৰিছোঁ আৰু মাংসখিনি বইল হোৱাত মই মাংসখিনি এনেকৈ সৰু সৰুকৈ টুকুৰা টুকুৰা কৰি এনেকৈ কাটি লৈছোঁ আৰু ইয়াত অলপ পিঁয়াজ জালুক আৰু আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু এইখিনি মই ভালদৰে সানি লৈছোঁ ইয়াত জালুক চয়া চচ আৰু পিঁয়াজ আদা নহৰু পেষ্ট আৰু মাংসখিনি এনেদৰে ভালদৰে সানি লৈছোঁ এইখিনি খাবলৈ যিমানেই সোৱাদো হয় সিমানেই খাবলৈ টেষ্টি হয় আৰু মই এনেকৈ আটাখিনি বেলি লৈ এটা গিলাচে এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ এনেকৈ কাটি লৈ ছাইডত থকাখিনি আঁতৰাই লৈছোঁ এনেকৈ কাটি ল'লে ম'ম'টো মানে যোনটো বেটাৰখিনি সেইখিনি সৰু পাতলা হয় তেতিয়া খাই ভাল লাগে আৰু এনেকৈ মই এটা এটাকৈ ছাইডত ৰাখি পানি এইকেইটা এটা এটাকৈ অলপ ডাঙৰকৈ ল'ম যাতে পাতলা হৈ যায় পাতলা হ'লে খাই ভাল লাগে আৰু এইখিনি এনেকৈ ভালদৰে বেলি মই ইয়াতে ষ্টাফিংছখিনি ভৰাই লৈ এনেকৈ এটা ম'ম' শ্বেপ দিম মই ম'ম' শ্বেপটো ভালদৰে দিব জনা নাই মই নাজানো বাৰু আপোনালোকে ধুনীয়াকৈ দি ল'ব মই যেনেকৈ পাৰিছোঁ তেনেকৈহে দিছোঁ মোৰ ইমান মানে এক্সপাৰ্ট নহয় মই ম'ম' শ্বেপ দিয়াত সেইবাবে এনেকৈ দিছোঁ আৰু আপোনালোকে ভালদৰে দি ল'ব আৰু এইখিনি মোৰ বনাই হৈ গ'ল এনেকৈ এখন ডলাত এনেদৰে থৈ লৈছোঁ এটা এটাকৈ আৰু এয়া ম'ম' চুপখিনি ৰেডি হৈ গ'ল মাংসতে বইল কৰিছিলোঁ তাৰ পানীটো ৰাখি পানি তাত আদা নহৰু জালুক পিঁয়াজ আৰু মাংস হাৰ্ডিবিলাক দি পানি এনেদৰে বনাই ল'লোঁ খাবলৈ খুব টেষ্টি হয় আপোনালোকে এনেকৈ বনাই চাব আৰু মই ম'ম'খিনি এনেকৈ কাটি দিলোঁ চচ এটা লৈ লৈছোঁ মোৰ ওচৰত যিহেতু ম'ম' ষ্টেণ্ড নাছিলে সেইবাবে মই এনেকৈ চচ এটাত অলপ পানী লৈ পানি টিফিন বাতি এটাত অলপ ৰিফাইন তেল সানি পানি এনেকৈ এটা এটাকৈ বহাই পানি এনেকৈ ভাপত দি দিছোঁ আৰু ওপৰত শিলগুটি এটা দি দিছোঁ ডাঙৰ যাতে তাৰ ভাপটো ওলাই নাহে তেতিয়া পটককৈ সিজি যাব এয়া চাওক আমাৰ ম'ম' অলপ ৰেডি হৈ গৈছে ইয়াত পানী সোমাই নাযায় বাৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে যাৰ ঘৰত ম'ম' ষ্টেণ্ড নাই আৰু ফাইনেলি আমাৰ ম'ম' ৰেডি হৈ গ'ল ইয়াত নগৈ ম'ম' মানে প্লেটত ভাগ কৰি আছে ভাল আছে নে এতিয়া মই টেষ্ট কৰি চাওঁ সকলোৱে টেষ্ট কৰি ভাল হৈছে বুলি কৈছে এতিয়া মই টেষ্ট কৰি চাইছোঁ সঁচাকৈ খুব ভাল হৈছে আপোনালোকেও ট্ৰাই কৰি চাব একদম ৰেষ্টুৰেণ্টৰ নিচিনা আহিছে শ্বেপটো ধুনীয়া নহ'ব পাৰে কিন্তু সঁচাকৈ কৈছোঁ একদম ৰেষ্টুৰেণ্টৰ নিচিনা সোৱাদ আহিছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঘৰতে
মই ঘৰত থকা দিনকেইটা কেনেকৈ পাৰ কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কেনে পায় কমেণ্ট বক্সত জনাব। আৰু ম'ম' খাই ভালেই লাগিলে, আপোনালোকেও ঘৰতে ট্ৰাই কৰি চাব এনেকৈ। যিহেতু পৰিস্থিতি এইটোৱে, সেইবাবে বাহিৰত খাবলৈ অলপ দিগদাৰ হয়, সেইবাবে ঘৰতে এনেদৰে ট্ৰাই কৰি চাব। খাবলৈ হেল্ডি হয় আৰু টেষ্টি হয়। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰথমেই পাব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। পুনৰ লগ পাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে, বাই বাই।